পৃথিৱীৰ আটাইতকৈ চুটি মহিলাৰ খিতাপ 2011 চনৰ পৰা এগৰাকী ভাৰতীয় মহিলাৰ হাতত আছে। নাগপুৰত জন্ম হোৱা জ্যোতি আমগে 2011 চনত যেতিয়া 18 বছৰত ভৰি দিছিল, তেওঁৰ নাম গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত পৃথিৱীৰ আটাইতকৈ চুটি মহিলা হিচাপে লিপিবদ্ধ হৈছিল। তেওঁৰ হাইট হৈছে 2 ফিট 3.5 ইঞ্চি। জ্যোতিৰ হাইট ইমান কম হোৱা কাৰণ হ'ল প্ৰাইমৰ্ডিয়েল ড্ৰফিজম। ই এক বিৰল আৰু জেনেটিক কণ্ডিশ্যনৰ এটা বিপদজনক গ্ৰুপ, যাৰ ফলত এজন মানুহৰ শৰীৰৰ আকাৰ আৰু অন্যান্য বৃদ্ধিৰ ক্ষেত্ৰত এবনৰ্মেলিটি দেখা দিয়ে। আনহাতে পৃথিৱীৰ আটাইতকৈ চুটি পুৰুষৰ গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড দখল কৰিছে কলম্বিয়াৰ এডৱাৰ্ড নিনয়। তেওঁৰ হাইট হৈছে 2 ফিট 4.39 ইঞ্চি। দৰাচলতে 2010 চনত 2 ফুট 3.64 ইঞ্চি হাইটৰ সৈতে এডৱাৰ্ডে আটাইতকৈ চুটি পুৰুষৰ ৰেকৰ্ড কৰিছিল যদিও সেই সময়ত নেপালৰ খগেন্দ্ৰ থাপা মগৰে 2 ফুট 2.41 ইঞ্চি হাইটেৰে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড নিজৰ হাতলৈ আনিছিল। কিন্তু 2020 চনত খগেন্দ্ৰ থাপাৰ মৃত্যুৰ পিছত আটাইতকৈ চুটি পুৰুষৰ এই খিতাপ পুনৰ এডৱাৰ্ড নিনয়ৰ দখললৈ আহে। তেওঁৰ হাইট বৃদ্ধি নোহোৱাৰ কাৰণ হৈছে সৰুৰে পৰা তেওঁ হাইপৰথাইৰয়ডিজম ৰোগত আক্ৰান্ত। বন্ধুসকলে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।